নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া যাম মানে লগৰতে ফোন কৰি আছে বোলে পুখুৰী এটা আছে সিঁচিবলৈ যাম। এতিয়া এয়া মোৰ লগত আহি গ'ল পল। এতিয়া একদম বিন্দাছ আমি বাল্টি চালি বান্ধি লৈছোঁ আৰু এতিয়া যাম পুখুৰী বান্ধি লৈ দিলোঁ। এতিয়া একদম পুখুৰী সিঁচা আৰম্ভ কৰিমগৈ আৰু মাছ ওলাই নোলাই ঠিকান নাই, কিন্তু মাতিছে যেতিয়া যাওঁ আৰু সেয়া একদম আহি আছে বিন্দাছ। এইটো পাহাৰ দেখিছে নাই? এই পাহাৰটো পাৰ হৈ এতিয়া মোৰ লগৰটো ঘৰত যাব লাগিব। কম কৰি আমি এতিয়া যাব লাগিব আমাৰ লগৰটোৰ ঘৰলৈ, তাত পুখুৰী ফাইনেলি আহি পাই গ'লোঁ আমাৰ পুখুৰীটো। এয়া আমাৰ বিশ্বজিত আহি গ'ল। এতিয়া পুখুৰী সিঁচা আৰম্ভ কৰিম। এতিয়া এয়া দেখিছে, সেইটো পুখুৰী আজি সিঁচিম। পুখুৰী সিঁচা আৰম্ভ হৈ গ'ল। বিশ্ব এয়া উৎপল পূৰা দুটাই সিঁচি আছে আৰু খালী হৈ আছে। এইপিনে টিঙো খালী হৈ আছে, এতিয়ালৈকে এটা মাছো নাই আৰু সিঁচি থাকা আৰু সিঁচি থাকা। এতিয়া মাছ ধৰি আছে, উৎপলে ধৰি আছে। সেয়া আমাৰ ভাইটি ওপৰতে ৰৈ আছে বিশ্বজিত। সি মানে বোকাত নামিবলৈ বহুত ভয়, সোমাই যায় বুলি। মানুহটো শকত আছে যে সেইকাৰণে ভয় কৰে, সেইকাৰণে ওপৰতে ৰৈ চাই আছে আৰু এইয়া আজি মাছ পাই গ'লোঁ। এইয়া মজা লাগিব খাই। এইয়া আমাৰ দুজন ৰৈ আছে। আমাৰ উৎপলে একদম মাছ চাছ এতিয়া ভাগ কৰিব। মাছ ভাগ কৰি হৈ গ'ল। বাই বাই বিশ্ব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।